আজি আমি এৰিষ্টটলৰ সদ্গুণ সম্পৰ্কে আলোচনা কৰিম। এৰিষ্টটলৰ সদ্গুণৰ ধাৰণা আলোচনা কৰাৰ আগতে আমি জানি ল'ব লাগিব সদ্গুণ মানেনো কি। সমাজত প্ৰচলিত ৰীতি-নীতি আৰু নৈতিক আদৰ্শ অনুযায়ী প্ৰত্যেক ব্যক্তিয়ে নিজৰ আচৰণ কৰে। ব্যক্তিৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিৰ চাৰিত্ৰিক মানদণ্ড নিৰ্ধাৰণ কৰা হয়। ভাল আচৰণে ব্যক্তিক সদ্গুণৰ অধিকাৰী কৰি ৰাখে আৰু বেয়া আচৰণে ব্যক্তিক অসৎগুণৰ অধিকাৰী কৰি ৰাখে। গতিকে সদ্গুণ আৰু অসৎগুণ ব্যক্তিৰ নৈতিক চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বিচাৰ কৰা হয়। এতিয়া আহিছো এৰিষ্টটলৰ সদ্গুণৰ আলোচনা। পাশ্চাত্য দৰ্শনত এৰিষ্টটলেই প্ৰথমজন দাৰ্শনিক যিয়ে নীতিশাস্ত্ৰক পদ্ধতিগতভাৱে আলোচনা কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ নিকোমেকিয়ান এথিক্সত সদ্গুণৰ আলোচনা কৰা আমি দেখিবলৈ পাওঁ। এৰিষ্টটল এজন গ্ৰীক দাৰ্শনিক। এৰিষ্টটলে কৈছে যে প্ৰত্যেক মানুহে এটা লক্ষ্য বা আদৰ্শ আগত ৰাখি কৰ্তব্য সম্পাদন কৰে। এই লক্ষ্য বা আদৰ্শই হৈছে পৰম কল্যাণ বা পৰম শ্ৰেয়ৰ আদৰ্শ। এই পৰম শ্ৰেয়ক চামাম বনাম বুলিও ক'ব পাৰি। এৰিষ্টটলৰ মতে সুখ হৈছে পৰম কল্যাণ বা চৰম কল্যাণ লাভ কৰাৰ এটা আদৰ্শ। যি কৰ্মৰ দ্বাৰা মানুহে সুখ আহৰণ কৰে তাকে কল্যাণকৰ বুলি কোৱা হয়, আৰু যি কৰ্মত মানুহে দুখ পায় তেনে কৰ্মকে অকল্যাণকৰ বুলি কোৱা হয়। সুখ, মংগল আৰু শ্ৰেয়ক সমাৰ্থক ৰূপে ব্যৱহাৰ কৰা হয়। সুখৰ অৰ্থ মহৎ। সুখক মহৎ এই কাৰণেই কোৱা হয় যে মহৎ বা ভাল কৰ্মৰ জৰিয়তে মানুহে সুখ আহৰণ কৰিব পাৰে। সুখ বা হেপিনেছ আৰু প্লেজাৰ বা আনন্দ যদিও পৃথক নহয়, তথাপিতো সুখ হৈছে বৌদ্ধিকভাৱে আহৰণ কৰিব পৰা এটা শক্তি, আৰু প্লেজাৰ বা আনন্দ হৈছে ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা এটা শক্তি। এৰিষ্টটলৰ মতে সুখ কেতিয়াও নেতিবাচক হ'ব নোৱাৰে। সৎকৰ্মৰ জৰিয়তে লাভ কৰা সুখক সদায় ইতিবাচক ৰূপতে আমি গ্ৰহণ কৰিব লাগিব। অসৎ কৰ্মৰ জৰিয়তে যি সুখ আহৰণ কৰোঁ সেয়েহে নেতিবাচক হিচাপে আমি পাব পাৰোঁ। সুখ আমি বিভিন্ন প্ৰকাৰৰ পৰা পাব পাৰোঁ, যেনে নান্দনিক সুখ, ভ্ৰমণ সুখ, কিতাপ পঢ়াৰ সুখ, গান গোৱাৰ সুখ, সাহিত্য চৰ্চা কৰাৰ সুখ ইত্যাদি। মানুহ বুদ্ধিবৃত্তিশীল প্ৰাণী। গতিকে মানুহে বৌদ্ধিক জ্ঞানৰ জৰিয়তে পৰম কল্যাণ বা শ্ৰেয়ক লাভ কৰিব পাৰে। বিচাৰ বুদ্ধি বা বৌদ্ধিক জ্ঞানৰ জৰিয়তে মানুহে যি নৈতিক আদৰ্শৰ দিশে গতি কৰে তাকে অভ্যাস বুলি কোৱা হয়। সেয়েহে এৰিষ্টটলে কৈছে যে অভ্যাস এক সদ্গুণ। সদ্গুণ হৈছে মনৰ এক স্থায়ী অৱস্থা। ই ইচ্ছাৰ দ্বাৰা গঠিত জীৱনৰ শ্ৰেষ্ঠতম আদৰ্শৰ ওপৰত নিৰ্ভৰশীল। কোনো এটা কাম যেতিয়া বাৰে বাৰে কৰি অভ্যাসত পৰিণত হয় তেতিয়া ই স্থায়ী ৰূপে থাকি যায়। ইয়াকে এৰিষ্টটলে কৈছে ভাৰ্চু ইজ হেবিট অফ চইচ। অৰ্থাৎ সদ্গুণ কেৱল অভ্যাসেই নহয়, সদ্গুণ হৈছে কৰ্ম নিৰ্বাচনৰ অভ্যাস। ব্যক্তিয়ে জীৱনত সন্মুখীন হোৱা বহুখিনি কৰ্মৰ বৌদ্ধিক বিচাৰ ক্ষমতাৰ জৰিয়তে ভাল বেয়া নিৰ্ণয় কৰিব পাৰে। ভাল বেয়া নিৰ্ণয় কৰিব পৰা ক্ষমতা থকাৰ বাবেই সদ্গুণত ইচ্ছাৰ স্বাধীনতা আছে। ইচ্ছাৰ স্বাধীনতাৰ যোগেদি মানুহে নিজৰ কৰ্মৰ ভাল বেয়া নিৰ্বাচন কৰি ল'ব পাৰে। এৰিষ্টটলে সদ্গুণক ব্যৱহাৰিক জ্ঞান বুলিও কৈছে। সদ্গুণৰ অনুশীলনৰ দ্বাৰা সুখ লাভ কৰিব পাৰে, আৰু এই সুখক এদুমনীয়া বুলি কোৱা হৈছে। সুখ হৈছে চূড়ান্ত কাৰণ আৰু সদ্গুণ হৈছে আকাৰিক কাৰণ। সদ্গুণৰ পথেৰে সুখৰ লক্ষ্যত উপনীত হ'ব পৰাটোৱেই হৈছে নৈতিক জীৱন। সদ্গুণৰ অভ্যাসে সুখৰ সুস্থ পৰিৱেশ গঠন কৰি দিব পাৰে। এৰিষ্টটলৰ মতে সুখ লাভ কৰিবৰ কাৰণে কিছুমান বাহ্যিক পৰিৱেশৰ প্ৰয়োজন আছে, যেনে সুস্বাস্থ্য, উচ্চ বংশত জন্ম, বন্ধুবৰ্গৰ সুসংগ ইত্যাদি। এৰিষ্টটলে সদ্গুণক দুটা ভাগত ভাগ কৰিছে, প্ৰজ্ঞা বা বৌদ্ধিক সদ্গুণ আৰু চৰিত্ৰনৈতিক সদ্গুণ। প্ৰজ্ঞা বা বৌদ্ধিক সদ্গুণ হৈছে বিচাৰ বুদ্ধিৰ দ্বাৰা লাভ কৰা হয়। প্ৰজ্ঞা উচ্চতৰ গুণ যাৰ জৰিয়তে মানুহে সৰ্বোত্তম সুখ আহৰণ কৰিব পাৰে। প্ৰজ্ঞাক ডাইনমেটিক বুলি কোৱা হয়। ডাইনমেটিক শব্দটো জ্ঞান, ধ্যান, দৰ্শন, ব্যৱহাৰিক জ্ঞান আদি অন্তৰ্ভুক্ত হৈ থাকে। সদ্গুণ যিহেতু বুদ্ধিজাত, সেইকাৰণে বৌদ্ধিক বিচাৰতহে প্ৰকৃত নৈতিকতা থাকে বুলি এৰিষ্টটলে
কৈছে। বুদ্ধি অকলে কেতিয়াও সদ্গুণ হ'ব নোৱাৰে। মানুহ কেৱল বৌদ্ধিকেই নহয়, মানুহৰ মাজত প্ৰাণীবৃত্তিও আছে। মানুহৰ মাজত থকা কামনা, তৃষ্ণা, ক্ষুধা, ইন্দ্ৰিয় শক্তি আদি প্ৰাণী প্ৰবৃত্তিবোৰক চৰিত্ৰনৈতিক সদ্গুণৰ দ্বাৰাহে নিয়ন্ত্ৰণ কৰিব পাৰি। চৰিত্ৰনৈতিক সদ্গুণ ন্যায় আৰু আত্মসংযমত পোৱা যায়। অভ্যাস বা অনুশীলনৰ দ্বাৰা চৰিত্ৰনৈতিক সদ্গুণৰ উৎকৰ্ষ সাধন কৰিব পাৰি। বুদ্ধিৰ লগতে অভ্যাস সদ্গুণ আহৰণৰ এক আহিলা। বুদ্ধিয়ে কৰ্মৰ ভাল বেয়া নিৰ্বাচন কৰিব পাৰে আৰু নৈতিক সদ্গুণে কৰ্মক অভ্যাসত পৰিণত কৰিব পাৰে। চৰিত্ৰনৈতিক সদ্গুণৰ দ্বাৰা লাভ কৰা সুখক পৰম শ্ৰেয় বুলি এৰিষ্টটলে ক'ব বিচৰা নাই। কাৰণ চৰিত্ৰনৈতিক সদ্গুণক ইন্দ্ৰিয় সুখৰ দ্বাৰাহে লাভ কৰিব পাৰি। উপযুক্ত শিক্ষাৰ দ্বাৰা বৌদ্ধিক সদ্গুণৰ উৎকৰ্ষ সাধন কৰিব পাৰি। বৌদ্ধিক সদ্গুণ 5 প্ৰকাৰৰ। সেইকেইটা হৈছে কলা, বৈজ্ঞানিক জ্ঞান, বৌদ্ধিক প্ৰজ্ঞা, ব্যৱহাৰিক বুদ্ধি আৰু বিজ্ঞতা। এৰিষ্টটলে ব্যৱহাৰিক বুদ্ধি আৰু বিজ্ঞতাকহে সদ্গুণ বুলি ক'ব বিচাৰিছে। সৎকৰ্ম অভ্যাসত পৰিণত হ'লেই মানুহ সদ্গুণৰ অধিকাৰী হয়। সদ্গুণ প্ৰকৃতিলব্ধ নহয় বা প্ৰকৃতিৰ বিৰোধীও নহয়। পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সদ্গুণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। উদাহৰণস্বৰূপে ন্যায় এটা সদ্গুণ। কিন্তু এজন শিক্ষক আৰু পিতৃৰ যিটো ন্যায়, এজন ছাত্ৰ বা এজন পুত্ৰৰ সেই ন্যায় সদ্গুণ হ'ব নোৱাৰে। এৰিষ্টটলে মিতাচাৰ আৰু ন্যায়কো নৈতিক সদ্গুণ বুলি ক'ব বিচাৰিছে। ন্যায় বা সুবিচাৰ মানে হৈছে পক্ষপাতহীনতা। ন্যায় এৰিষ্টটলৰ মতে 2 প্ৰকাৰৰ: বিধিসিদ্ধতা বা বিতৰণমূলক ন্যায় আৰু নিৰপেক্ষতা বা সংশোধনাত্মক ন্যায়। বিতৰণমূলক ন্যায়ত সমাজৰ প্ৰত্যেক ব্যক্তিয়ে ক্ষমতা অনুযায়ী কাম কৰাৰ অধিকাৰ হোৱা উচিত। নিজৰ সম্পত্তিৰ অনুপাতে ৰাজহুৱা খৰচৰ বাবে অৱদান আগবঢ়োৱা উচিতো হৈছে বিতৰণমূলক ন্যায়। নিৰপেক্ষতা বা সংশোধনাত্মক ন্যায় হৈছে আইন কানুনৰ লগত জড়িত। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আমি এৰিষ্টটলৰ সদ্গুণৰ পৰা জানিব পৰা গৈছে যে পূৰ্ণ বা মংগলজনক কামৰ পৰাহে সুখময় বা আনন্দময় জীৱন সম্ভৱ। কিন্তু কিছুমান নীতিশাস্ত্ৰবিদে এৰিষ্টটলৰ এই পূৰ্ণ জ্ঞানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কৈছে যে কিদৰে আমি পূৰ্ণ বা অপূৰ্ণ, শুভ বা অশুভ কৰ্মৰ পাৰ্থক্য নিৰ্বাচন কৰিব পাৰোঁ। ইয়াৰ উত্তৰত এৰিষ্টটলে গ্ৰীক দৰ্শনৰ সহায় লৈ উত্তৰ দিছে যে এটা সদ্গুণৰ 2টা তীব্ৰ বিপৰীতমুখী গুণ থাকে। ইয়াৰ এটা সীমাত থাকে নূন্যতা আৰু আনটো সীমাত থাকে অতিৰিক্ততা। নূন্যতা আৰু অতিৰিক্ততাৰ মাজৰ অংশই হৈছে সদ্গুণ। ইয়াক এৰিষ্টটলে মধ্যম পন্থা বা সোণালী মধ্যম পন্থা বুলিও কৈছে। উদাহৰণস্বৰূপে কৃপণতা আৰু অমিতব্যয়িতাৰ মাজৰ সদ্গুণ হৈছে মিতব্যয়িতা। ঠিক তেনেদৰে কাপুৰুষ আৰু দুঃসাহসৰ মাজৰ সদ্গুণ হৈছে সাহস। শালীনতা হৈছে নিৰ্লজ্জ আৰু অতি লাজকুৰীয়াৰ মাজৰ সদ্গুণ। এৰিষ্টটলৰ নিকমেকিয়ান এথিক্সত থকা সোণালী মধ্যম পন্থাক দাৰ্শনিক হাৰ্টমেনে কাষৰ চিত্ৰত দেখাৰ দৰে ব্যাখ্যা কৰিছে। এৰিষ্টটলৰ মতে যি ব্যক্তিয়ে ব্যৱহাৰিক বিজ্ঞতা বা অভিজ্ঞতাৰ দ্বাৰা চৰম অৱস্থা 2টাৰ পৰা মধ্যৱৰ্তী অৱস্থাক থিৰাং কৰিব পাৰে তেওঁই সদ্গুণী। কিন্তু মধ্যম পন্থা নিৰ্বাচন ব্যক্তিৰ পৰিৱেশৰ ওপৰতো নিৰ্ভৰ কৰে। কোনো এটা সদ্গুণ এজন ব্যক্তি বা এখন সমাজৰ কাৰণে স্বীকৃত হ'লেও সেই সদ্গুণটো আন এখন সমাজ বা আন এজন ব্যক্তিৰ কাৰণে স্বীকৃত নহ'বও পাৰে। ঠিক একেদৰে এজন ৰাষ্ট্ৰনেতাৰ সাহস আৰু এজন সৈনিকৰ সাহসৰ মাজত পাৰ্থক্য আছে। এজন সৈনিকে যদি ৰাষ্ট্ৰনেতাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ যায় তেতিয়াহ'লে তেওঁ অপৰাধহে কৰা হ'ব। মানুহ অপূৰ্ণ আৰু পৰনিৰ্ভৰশীল। অপূৰ্ণ মানুহক নিজৰ স্বাৰ্থ পূৰণৰ বাবে বন্ধু বা সমাজৰ প্ৰয়োজন আছে। আৰু সমাজ অবিহনে সদ্গুণৰ মূল্য অৰ্থহীন। ব্যক্তিয়ে সদ্গুণৰ প্ৰকাশ আৰু অনুশীলনৰ বাবে বন্ধুবৰ্গ আৰু আত্মীয় স্বজনেৰে পৰিপূৰ্ণ এখন সমাজৰ প্ৰয়োজন আছে। ঈশ্বৰক বন্ধুৰ প্ৰয়োজন নাই, কাৰণ ঈশ্বৰ স্বয়ং সম্পূৰ্ণ। সদ্গুণৰ চিন্তাত বন্ধুত্ব সম্পৰ্কেও এৰিষ্টটলে আলোচনা কৰিছে। তেওঁ বন্ধুত্বক 3 প্ৰকাৰত ভাগ কৰিছে। সেইকেইটা হৈছে প্ৰয়োজনৰ বন্ধুত্ব, সুখৰ বন্ধুত্ব আৰু সৎ বন্ধুত্ব।
প্ৰয়োজনৰ বন্ধুত্ব হৈছে যে যি বন্ধু নিজৰ স্বাৰ্থৰ কাৰণে প্ৰয়োজন হয় তাকেই প্ৰয়োজনৰ বন্ধুত্ব। ইয়াত নিজৰ সদ্গুণ বন্ধু বা সমাজতহে প্ৰকাশ কৰিব পাৰি। সুখৰ বন্ধুত্ব হৈছে যে এজন বন্ধুৰ ওচৰতহে নিজৰ আনন্দ উল্লাস ভাল বেয়া সুখ দুখ বিতৰণ কৰিব পাৰি। সুখৰ বন্ধুত্বতহে উৎসাহ প্ৰেৰণা হাঁহি আদিবিলাক পোৱা যায়। সৎজনৰ বন্ধুত্ব হৈছে যে সৎ সংগত থাকিলে মানুহ সদায় ভাল হয়। সৎ বন্ধুৰ ওচৰত থাকিলে সেয়েহে নিজেও ভাল হয়। অৱশ্যে এই তিনি বন্ধুৰ ভিতৰত এৰিষ্টটলে সুখৰ বন্ধুত্বকহে স্বীকাৰ কৰিছে বা ভাল বুলি ক'ব বিচাৰিছে। গতিকে দেখা গৈছে এৰিষ্টটলৰ সদ্গুণৰ ধাৰণা সম্পূৰ্ণ উদ্দেশ্যমূলক আৰু ই প্লেটোৰ ব্যক্তি কল্যাণৰ পৰিৱৰ্তে জনকল্যাণত বা লোককল্যাণতহে গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে সদ্গুণ আৰু অসৎগুণ দুয়োটাই বিচাৰৰ স্বাধীনতাৰ পৰা মুক্ত। এৰিষ্টটলে ছক্ৰেটিছৰ নলেজ ইজ ভাৰ্চু এই মূল মন্ত্ৰটোত আৰু অলপ সংযোগ কৰি কৈছে যে জ্ঞান আৰু নৈতিক অভ্যাস দুয়োটাই হৈছে সৎগুণ। যিহেতু মানুহৰ মাজত প্ৰাণী প্ৰবৃত্তি আছে সেয়ে কেৱল বৌদ্ধিক জ্ঞানেই নহয় চৰিত্ৰ নৈতিক জ্ঞানৰো প্ৰয়োজন আছে। ন্যায় সকলো সদ্গুণৰ সমগ্ৰতা। ন্যায়ে বৌদ্ধিক সদ্গুণৰ সহায়ত মানুহৰ স্বভাৱ প্ৰতিটো প্ৰৱণতাৰ সীমাৰেখা নিৰ্ধাৰণ কৰি দিয়ে। এৰিষ্টটলৰ সদ্গুণৰ ধাৰণাৰ পৰা জানিব পাৰি যে নিজৰ বৌদ্ধিক বিচক্ষণতা নথকা বা আনৰ প্ৰৰোচনাত পৰি ভাল কাম কৰা মানুহক সদ্গুণী বুলি ক'ব নোৱাৰি। যি মানুহে নিজৰ বৌদ্ধিক জ্ঞানৰ সহায়তে কৰ্মক অভ্যাসত পৰিণত কৰিব পাৰে তেওঁহে প্ৰকৃত সদ্গুণী। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এৰিষ্টটলৰ ধাৰণাত সদ্গুণ সম্পৰ্কে আলোচনা কৰিলো। আমি আৰু বিভিন্ন দৰ্শনৰ বিষয়ে আলোচনা কৰি গৈ থাকিম। তোমালোকে কমেণ্ট বক্সত জনাবা কি প্ৰয়োজন আছে, কোনটো বিষয়ে তোমালোকৰ প্ৰয়োজন আছে জনাবা। আজিলৈ ৰাখিছো, ধন্যবাদ।